ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলো ভালে আছা তোমালোক সকলোকে আমাৰ পাঠশালা ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজীৰ লেসন নম্বৰ 1 10 লিটল ফিংগাৰ্ছ এই পাঠটি তোমালোকৰ মাজত আগবঢ়াবলৈ আগবাঢ়ি আহিছো আৰু যদি তোমালোকে এতিয়াও আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আমি আগবঢ়োৱা পাঠসমূহ তোমালোকে পাই থাকিব পাৰা আসুন আমি এতিয়া পাঠটো আৰম্ভ কৰোঁ Let's recite this poem together আসুন আমি কবিতাটো একেলগে পঢ়ো 10 little fingers 10টা সৰু আঙুলি 10 little fingers 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night বুজি পাইছা নাই বাৰু তোমালোকে কবিতাটো ইয়াত কি কৈছে 10 little fingers 10 little toes 10টা সৰু সৰু হাতৰ আঙুলি আৰু 10টা সৰু সৰু ভৰিৰ আঙুলি 2 little ears and 1 little nose দুখন সৰু কাণ আৰু এটা সৰু নাক 2 little eyes that shine so bright দুটা চকু যি উজ্জ্বল হৈ জিলিকি থাকে and 1 little mouth আৰু এখন সৰু মুখ to kiss mother good night মাক চুমা খাই good night কবলৈ শুভৰাত্ৰি কবলৈ তোমালোকে পাঠটি কবিতাটো পঢ়িবাচোন পঢ়ি মুখস্থ কৰিবা আসুন আমি এতিয়া ইয়াৰ এক্টিভিটিজ খিনিনো কি কি আছে চাওঁ প্ৰথমটো আছে match the pictures with the words ইয়াত এফালে word দিয়া আছে আৰু এফালে ছবি দিয়া আছে এই শব্দকেইটাৰ লগত ছবিখিনি মিলাব লাগে এটো আছে fingers fingers মানে কি আঙুলি গতিকে এটো আঙুলি কোনটো ইয়াত আছে nose মানে নাক এটো lips মানে ওঠ এটো eye মানে চকু ear মানে কাণ এনেকৈ তোমালোকে এইকেইটা মিলাবা সেকেন্ডটো কি দিছে কেইটামান ৰাইমিং ৱৰ্ড দিছে আসুন আমি হেকিটা পঢ়ো rose nose toes bright night light ear here near ten pen hen eyes rice price তোমালোকে এইকেইটা নিজে পঢ়িবাচোন তাৰ পাছত আহিলে 3 to a baby duck is called a duckling duck মানে হাঁহৰ পোৱালিটোক কোৱা হয় duckling do you know the names of other baby animals আনবিলাক সৰু অৰ্থাৎ যিবিলাক পোৱালি জীৱ-জন্তু আছে সেইবিলাককনো পোৱালিতেনো কি বুলি কয় তোমালোকে জানা নে আসুন আমি জানি লওঁ ডাক টুক কয় ডাকলিং ডগ টুক কয় পপি কেট কিটেন কাউ কাফ হৰ্স পনি হেন চিক পিগ পিগলেট টাইগাৰ কাব গট কিড এইকেইটা হল এইফালে আছে এইফালে যেকেইটা আছে এইকেইটা হল ডাঙৰ জীৱ-জন্তু আৰু সিহঁতৰ এইফালে থকা হৈছে সিহঁতৰ পোৱালিবিলাক তোমালোকে এইকেইটা মনত ৰাখিবাচোন কোনটো জীৱ-জন্তুৰ পোৱালি কি বুলি কয় তোমালোকে এইকেইটা মনত ৰাখিবা এতিয়া তোমালোকে আগৰ তালিকাখন মনত ৰাখি পেলাই এইকেইটা তোমালোকে মিলাবাচোন যেনেকৈ হেন চিক পিগ পিগলেট এনেকৈ তোমালোকে এইকেইটা মিলাবা মিলোৱাৰ পাছত তোমালোকে এইকেইটা মিলোৱাৰ পাছত এইকেইটা কৰিবা কেনেকৈ কৰিবা now write the correct pairs one each done for you যেনেকৈ God
কিড ঠিক তেনেকৈ তোমালোকে ইয়াত হেনটো ইয়াত লিখিবা তাৰপিছত হেন চিকটো ইয়াত লিখিবা ঠিক তেনেকৈ পিগটো ইয়াত লিখি পেলাই পিগলেটটো ইয়াত লিখিবা তেনেকৈ এইকেইটা কৰিবাচোন এতিয়া নাম্বাৰ 5টো কি দিছে চোৱাচোন লুক এট দ্য পিকচাৰ্ছ এণ্ড লেটছ ৰিড ছবিকেইখনলৈ চাই পঢ়োচোন আহা দ্য কাউ লিক্স হাৰ কাফ ক্লিন গাইজনীয়ে তাইৰ পোৱালিটোক চেলেকি চাফা কৰিছে দ্য চিক্স স্লিপ আণ্ডাৰ দেয়াৰ মাদাৰ্ছ উইংছ কুকুৰা পোৱালিকেইটাই তাইৰ মাকৰ পাখিৰ তলত শুই আছে দ্য ডাকলিংছ স্লিপ উইথ দেয়াৰ মাদাৰ হাঁহৰ পোৱালিকেইটাই সিহঁতৰ মাকৰ লগত শুই আছে মাদাৰ কিছেছ হাৰ বেবী গুড নাইট মাকে কেঁচুৱাটোক চুমা খাই গুড নাইট কৈছে এতিয়া নাম্বাৰ 6টো কি কৈছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আহাচোন চাওঁ আমি কিমান বুজি পালোঁ এইটো দিছে হোৱাট ডজ দ্য কাউ ডু গাইজনীয়ে কি কৰিছে তাইৰ পোৱালিটোক চেলেকিছে দ্য কাউ লিক্স হাৰ কাফ ক্লিন তাৰপাছত বিটো দিছে হুৱেৰ ডু দ্য চিক স্লিপ কুকুৰা পোৱালিকেইটাই ক'ত শুইছে মাকৰ পাখিৰ তলত শুইছে দ্য চিক্স স্লিপ আণ্ডাৰ দেয়াৰ মাদাৰ্ছ উইংছ চিটো দিছে উইথ হোম ডু দ্য ডাকলিং স্লিপ হাঁহৰ পোৱালিকেইটাই কাৰ লগত শুইছে মাকৰ লগত শুইছে দ্য ডাকলিং স্লিপ উইথ দেয়াৰ মাদাৰ ডিটো হুৱেৰ ডু বেবী ফক্সেছ স্লিপ পোৱালি শিয়ালকেইটাই ক'ত শুইছে বেবী ফক্সেছ স্লিপ ইন এ হোল পোৱালি শিয়ালকেইটাই ক'ত শুইছে এটা গুহাত শুইছে নম্বৰ 7টো দিছে সে হোৱাট ইউ চি ইন দ্য পিকচাৰ এই ছবিখনত তোমালোকে কি দেখিছা কোৱা নম্বৰ 7টো দিছে ৰাইট দ্য ৱৰ্ডছ ইন দ্য ফ্ৰেম বিলো তোমালোকে এই ছবিখনত যি দেখিলা সেই বস্তুবিলাক ইয়াত লিখিব লাগিব যেনে এজোপা গছ দেখিছা ইয়াত ট্ৰী লিখিব লাগিব বেলিটো দেখিছা ছান লিখিব লাগিব পানী দেখিছা ৱাটাৰ লিখিব লাগিব তেনেকৈ ইয়াত কি আছে তোমালোকে ইয়াত লিখিবা আৰু ইয়াৰ পাছত তোমালোকৰ নাম্বাৰ 9টো আছে এটা ষ্টৰি আছে এই ষ্টৰিটো তোমালোকক ইয়াৰ পাছৰ ভিডিঅ'টোত শিকাই দিম এতিয়া তোমালোকে এই পাঠটো এই কবিতাটো পঢ়া আৰু পঢ়ি এই এক্টিভিটিজখিনি কৰাচোন